So hello guys, welcome back to our channel. We are crazy. So guys, আজিৰ ভিডিওটো হ'ব এনেকুৱা তো মানে আজি আমি গাহৰি খাম তো পুৰা বৰমৰ বাজাৰৰ পৰা গাহৰি আধা কিলো আনছো আৰু আমি তিনটা চলি মানে মই আৰু আমাৰ দাদা এজন আছে সি আহি আছে তো পুৰা গাহৰি আমি বনাম মই বনাম আজি তো গাইস মোৰ পুৰা এক্সপেৰিয়েন্স আছে তিনবাৰ চাৰবাৰ বনাইছো বহুত টেষ্টি আছে তো খনাই দেচোন মই নিজে খাইছো পনীৰ দিছে মাংসত এটোৰ নহয় যে সদৰ কাৰণে খাইছো জাস্ট আমি কিবা এটা বেলেগ কৰিম এটা ইউনিক কৰি ভাল পাওঁ মানে বেলেগতকৈ অলপ বেলেগ তো আজি কিবা বেলেগ কৰিম কিন্তু কি কৰিম বৰ্তমান প্লেন কৰা নাই তো ভিডিওটো চাই থাকিলে পৰা শেষত গম পাব কিবা এটা ইউনিক হ'ব এইটো আমাৰ পাকঘৰ আমাৰ খানা খোৱা পাকঘৰ মানে পাকঘৰটো মানে কি আমাক অৰিজিনেল পাকঘৰ খাবা গৈছিল মানে খেচি টাকা লৈ এনে বৰমাকে বান্ধিলে খেচি এইটো নখন খেচি আৰু মানে এতিয়া ঘৰত নচলে বসি বাহিৰত খাগে খানে তো আমি ভাবিলো এতিয়া বঢ়িয়া এটা চৌকা আছে এতিয়া খাম আৰু কৈছে আমি খানা খাওঁ আমি ধৰক না আমি খানা খাওঁ কিন্তু আমাৰ ঘৰৰ পৰিয়ালে তাৰমানে নাখায় আমাৰ মাদাৰে নাখায় ফাদাৰে নাখায় ধৰি লওক কিন্তু আমি আৰু গাহৰি খোৱা চলি এনে অলপ প্ৰব্লেম হ'লে চলি যায় আৰু এডজাষ্ট কৰি ল'ব লাগিব এডজাষ্ট সেয়ে এলাখান আমাৰ লৈ অহা গৈছে আৰু মনটো দাইফলে এইটো মই বহিব আনিছো মানে পুৰা বহি বহি বনোৱা হৈছে তো সেয়ে আৰু এইফালে আমাৰ ভণ্টি আহি গৈছে ভণ্টি এইটো ভণ্টি Eso guys, para kita sampai. Nanti gua, ibaratnya, pokoknya kami punya ada. তো গাইজ এতিয়া আমাৰ আধা আধি কাম হৈ গৈছে আধা আধি কাম মানে কি মনটোতে প্ৰথম কৈছিল যে কি নোহং বুলি কৈছে মাংসটো ইয়াক মই কৈছোঁ বোলে নোহলে কেম্বা লগা হ'ব তাতে মই 3 দিন আগতে আপোনালোকে এটা ভিডিঅ' দেখা পাইছি ভিডিঅ'টোত যে মানে বৰমা বজাৰত গৈছিলোঁ তাতে কি হ'ল আপোনাৰ বনাবা দিলোঁ উহোৱা নাই তাতে পানী দি তাৰমানে উহোৱা নাই তো ভাল লগা নাই তাৰমানে খাই তো আজি কাৰণে কৈছোঁ বোলে তো মনটো দা গাহৰি খকৰা এই তোমাৰ তাৰপিছত আহি গ'ল আমাৰ আছে পৰ্ক পৰ্ক মানে অমাবাদৰ চেৰগালাই অমাবাদৰ খাইলে এইটো আমি ঢালি দিলোঁ বঢ়িয়াকৈ তো 600 গ্ৰাম আছে তো পলিথিনটো দিলেও লাগে এক পিচ গেল নেকি নাযায় তো গাইজ আমি জানো হৈ গৈছে আৰু মাংসটো হোৱাৰ আগতে অলপমান কি দিব লাগে বইল কৰা ল'লে ইনকি দিব লাগে সৰিয়হ নাপায় সৰিয়হ কাটিছে গাইছ ই আজিকালি সৰিয়হ বনাই খৰিডালো ফালি বনাই পুৰা ইয়াক দুটাকে ৰাখছে আৰু পুৰা ব্ৰইলাৰ ৰখা দিছে মানে লোকেল মুৰ্গী মানে ভেলুৱে নাই পুৱা এই দিছে যে বাৰীতে খাই আছে কিন্তু লোকেল ব্ৰইলাৰ মুৰ্গী মানে ফাৰ্মত লাইট লাগিব ফেন লাগিব আধাৰ লাগিব পুৰা পানী লাগিব টাইমে টাইমে ইয়াক চাফা কৰিব লাগিব লোকেল মুৰ্গী নাই গতিকে ভেলু কমোৱা নাই ইয়াৰ ভেলুটো বাঢ়ি দিছে আৰু গাইছ লোকেল মুৰ্গী সেই এক্সাম্পল দিবলৈ মনটো দা বুলি কৈ আছে নিজকে কি গাইছ এখন কি তো গাইছ এখন মই মানে আগৰ জনম মই হাতী চৰি আছিলোঁ তো সেই মাৰোঁতে আৰু এখন থাকি গ'ল কিবা আছে মানে ঘৰ বনাই আছে তো তাৰে কাৰণে আপোনাৰ বস্তুবিলাক চব য'ত ত'ত পৰি আছে এতিয়া আকৌ বস্তু বিচাৰিব লাগে ইয়াত আছে আমাৰ বিলাহী জাগাটো বাৰু পিচি লগাৰ পাছত পিঁয়াজটো লৈ যাম লৈ যাম তাৰপিছত ইয়াত আছে আলু গাহৰি মাংসত বেছি আলু নালাগে আলু তো গাইছ যিটো বস্তু এতিয়া ওপৰত উঠছি তো গাইছ দেখছি না এই মানে একমাহমান গান ধোৱা মানুহ মল যিমান হ'লে সিংহে মল হৈছে দেখিবা তো গাইছ এতিয়া পিঁয়াজ দিছে পুৰা আছে পিঁয়াজ পুৰা পেচি আছে আৰু গাইছ এইটো মিক্সিটোৰ নাম কি চিক্ৰিলি মিক্সি এইটো মানে হাতেদি কৰা মিক্সি আৰু গাইছ মনটো ধুলে দিলোঁ মানে ৰান্ধনিৰ পৰা কাৰণ সি জেনা মুক্তি লগাইছি আজি খাব পাবা নাই এনেই বৰ্তমান বাজিছে 10:30 তো ইনকে যদি কৈ থাকে তেনেহ'লে মোটামুটি আমাৰ 2টা বাজি যাব ৰাস্তা ভাজা হ'ল এতিয়া আমাৰ আহি গ'ল গাহৰি অমাবাদৰ ঢালি দিলা এতিয়া তো আস্তে আস্তে এতিয়া আছাম ট্ৰেক্টৰ এতিয়া আছাম ট্ৰেক্টৰ লাৰিছে লেবৰা খাই দাঙে আমাৰ প্ৰায় আধি কাম হৈছে এতিয়া আমাৰ মাংসটো বইল দিছে তো সেইখিনি আৰু অলপমান দেৰি মোটামুটি আৰু 3 মিনিটমান 20 মিনিটমান লাগি মাংসটো হৈয়ে যাব বাটি চাটি লৈছোঁ আমাৰ এইফালে বোলে ভাত মানে বস্তুটো বোলে হৈছে তো দাদা হৈছে না পুৰা তো বঢ়িয়া এনে দেখাত বঢ়িয়াটো হৈছে তো খাই চাম কেনে হৈছে এনে টেষ্ট কৰি চাম মনটোকো আকৌ দি দিবি অকণমান ডেমৰ কাৰণে হৈছে তো এইখিনি তো বৰ্তমান ঠিকে আছে
আৰু মোৰ কাৰণে নিমখ ঠিকে আছে মই একদম পুৰা মই অলপমান তাৰমানে বেছি হোৱা নাই লাগছে কিন্তু ই কৈছে কি তো গাইছ মানে মই ওলাই এনে মানুহটোৱে চখা কিন্তু নিমখটো চখা খাওঁনে তো এই আৰু ইয়াৰ কাৰণে গাইছ এতিয়া মই নিমখ চখা খাব লগা হৈছে কম দামী বস্তু হৈছে নিমখটো গতিকে নিমখটো দিলে আপত্তি নাই এতিয়া আমি বহি গলো পুৰা মনটো দা খাই আছো গাহৰিটো দিছোঁ এতিয়া এইটো গাহৰি তো আৰু আমি মানে এইটো ফ্ৰীত পালোঁ ব্ৰইলাৰটো ফ্ৰীত পালো আমি পুৰা খাই আছো এতিয়া আৰু নিজা হ'ল একদম মনটো দাই পুৰা মাৰিছে ন পুৰা মাৰিছে ন পুৰা মাংস কিন্তু আমাৰ ফৰেনত দাদাই বনাইছে ইয়াৰ মাংস আমি খটেমত ভিডিঅ' চলি গাইছ মোৰ গাড়ী চাফা আৰু নিকু বাই এতিয়া হাত ধুওঁ মই মুখ ধুই আছে তো আঞ্জাখন কেনে লাগিল আঞ্জাখন বিদ্যা আমাৰ আফ্ৰিকান দাই কিন্তু ভাল বনাইছে সঁচা মই ভাবছিলো ভাল বনাব তথাপি পৰা ভাবছো বোলে খাই বনাই আজিলৈকে ইয়াৰ হাতৰ কেনেবা হয় তই কিন্তু বনাইছে মই খালোঁ তাৰমানে আমাৰ লেব্ৰা ফেটঙে যিটো লাগছে মানে মই তেতিয়াই গম পাইছোঁ যে আঞ্জা যি জুই হ'ব তো খালোঁ যি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আমি তো নিকু বাই আৰু পুনৰ আমি লগ হ'ম আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আৰু বেলেগ টাইপত তো নেক্সট ভিডিঅ'ত লগ পাম বাই বাই টাটা লাভ ইউ অল